নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ধ্ৰুৱ হ'ব। আজি এটা আৰ্মিৰ ফালৰ পৰা বহুত ডাঙৰ আপডেট আহিছে, তো গতিকে তাৰে ওপৰতে ভিডিঅ'টো বনাম। ভিডিঅ'টো সকলোৱে চাই থাকিব, নিশ্চয় চাই কিনে উপকৃত হ'ব বুলি আশা কৰিলোঁ। অল ইণ্ডিয়াত 100জন আৰ্মি উমেন চলজাৰ ভৰ্তি কৰিব। তো ভৰ্তিৰ প্ৰচেছ তিনিটা ভাগত ভাগ কৰা হৈছে: ফিজিকেল, ৰিটিন আৰু মেডিকেল। তো ফিজিকেলত কি লাগিব? ফিজিকেলত তোমাৰ বয়স হ'ব লাগিব 17.5 পৰা 21 বছৰলৈকে। মিনিমাম হাইট হ'ব লাগিব তোমাৰ 152 চেণ্টিমিটাৰ। ৱেইটটো বয়স আৰু হাইট অনুযায়ী নাপা হ'ব। মেট্ৰিক পাছ হ'ব লাগিব। ৰানিং হ'ব লাগিব তোমাৰ 1600 মিটাৰ। তো টাইম ধৰি দিয়া আছে, তাত টাইম আছে তোমাৰ 7.30 ছেকেণ্ড আৰু 8 মিনিট। হাই জাম্প হ'ব লাগিব তোমাৰ 3 ফিট। লং জাম্প হ'ব লাগিব তোমাৰ 10 ফিট। অল অভাৰ নৰ্থ ইষ্টৰ যিমানকেইখন ষ্টেট আছে গোটেইকেইখনৰ ভিতৰতে ৰানিং হ'ব। আমাৰ ৰানিং, ফিজিকেল, মেডিকেল গোটেইখিনি হ'ব তোমাৰ শ্বিলঙত। এটা বোনাছ মাৰ্ক দি দিব তাতে, যদিহে তুমি মানে কি ডটাৰ অফ ছাৰ্ভিচমেন, ডটাৰ অফ এক্স ছাৰ্ভিচমেন, তেতিয়াহ'লে তাত তুমি 20 নম্বৰ পাবা। লগতে আৰু এন চি চি যদি কোৰ্চ কৰি থৈছা বা এন চি চিত তুমি যদি শিকি থৈছা, তো ABC চাৰ্টিফিকেট হ'লে তাতেও তোমাৰ এটা বোনাছ মাৰ্ক পাই যাবা। ডকুমেণ্টছ কি লাগিব? এডমিট কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কেৰেক্টাৰ চাৰ্টিফিকেট, ডমিচিয়েল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, লগতে ৰিলিজন চাৰ্টিফিকেট। তো আৰু লগতে লাগিব তোমাৰ ফটো 3 কপি লাগিব। ফটো 3 কপি লাগিব হোৱাইট বেকগ্ৰাউণ্ডত। তো ভাল কোৱালিটিৰ ফটো লাগিব। তো ধৰি দিয়া হৈছে ভাল কোৱালিটিৰ ফটো লাগিব। গতিকে এইখিনি ৰেডি কৰি ৰাখিব। আৰু যিসকল বিবাহিত নহয় তেওঁলোকৰ এখন চাৰ্টিফিকেট লাগিব, মানে গাঁওবুঢ়া হওক বা পঞ্চায়ত হওক, তেওঁৰ দ্বাৰাই মানে কি এখন চাৰ্টিফিকেট ফটো সহকাৰে লগাই লৈ যাব লাগিব। যিসকল বিবাহিত হৈছে তেওঁলোকৰ মানে কি বাবে বিবাহিতসকলক মানে কি যদি ল'ৰা ছোৱালী আছে তেওঁলোকক লগত লৈ যাব নোৱাৰিব। তো গতিকে এইখিনি ধৰি দিয়া আছে। এপ্লাই কৰিবলৈ হ'লে joinindianarmy.nic.in, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তাৰ পৰা গৈ কিনে আপুনি নিজে মোবাইলত পাৰে যদি মোবাইলেৰে এপ্লাই কৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে আপোনাৰ ওচৰত থকা দোকান, মানে কি যিকোনো অনলাইন কৰা দোকানৰ ওচৰত যাব, তাৰ পৰা আপুনি অনলাইন কৰিব পাৰে। তো কোনো পইচা পাতিৰ খৰচা নাই, বাছ ইণ্টাৰনেটৰ খৰচা হ'ব সেইখিনিয়ে। গতিকে এপ্লাই কৰক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাই দিয়ক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক। এনেকুৱা ৰিলেটেড ভিডিঅ' মই বনাই থাকোঁ, গতিকে ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। জয় হিন্দ।